2022 বৰ্ষৰ শেষৰ দিনটোৰ কেইখনমানি আলোকচিত্ৰ আৰু দুটিমান ভিডিঅ' ক্লিপছ এই ভিডিঅ'টিত মই আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। সময়বোৰ গৈ থাকে কিন্তু আমাৰ ৰৈ যায় স্মৃতিবোৰ, আৰু সেই স্মৃতিবোৰ ধৰি ৰাখিছোঁ মোবাইলৰ কেমেৰাত আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব, মোৰো মেমৰিজ হিচাপে থাকি যাব পাছলৈ। ব'লক তেনেহ'লে আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। নমস্কাৰ, মিছেছ ফুকননী ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 31 ডিচেম্বৰ আৰু পাৰ্টি অকণমান কৰোঁগৈ। লাষ্ট ডিচেম্বৰ তাকে আমি এতিয়া ক'লৈ যাম আজি দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া দেখিছে না, কিবা এটা কৈ দিয়া। এয়া হৈছে ফৌজি ৰূপম, আপোনালোকে সকলোৱে চিনি পায়েই, আৰু চিনি নোপোৱাসকলে কৈ দিছোঁ এজন হৈছে মোৰ মানুহজন, হয় নাই? হয়নে নহয়? আৰু আমি একদম পুৰা আজি গাড়ী ভৰ্তি হৈ আছে। এয়া প্ৰতীক্ষা ক্ৰিয়েশ্যন, এয়া আমাৰ অপূৰ্ব সিং পাণ্ডে, এয়া আমাৰ শ্যাম ভাই, আৰু এয়া আমাৰ মানস ভাই। মানস ভাই একদম পুৰা মাস্ক চাস্ক লগাই আহিছে। আৰু মানুহ আছে আপোনালোকক মানে পাছত আহি আছে আমাৰ। এয়া আমাৰ হৈছে ঋষভ। আৰু আমি এতিয়া ক'লৈ যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাই থাকিব। তেনেহ'লে ব'লক এতিয়া আমি গৈ থাকোঁ। উকি এটা মাৰি দিয়া। আৰু আমাৰ এইজনী দেহীজনী শুই আছে, উকিটো মাৰি দিছে, চক খাই গৈছেগে। আমাৰ বাইদেউজনী উঠি গ'ল। উঠিলা? বহুত দেৰি হ'লা। মইনাক মাতিছিল, সন্ধ্যাতে মাতিছিল। এয়া আহি পাই পোনে কি খাইছা হয়? মিঠাই খাই খাই একদম সৰুলাহে জানো, পুৰা খাইছা? শ্যাম কেনেকুৱা লাগিছে? মজা। খাই ল অকলে অকলে খাইছা, মোকো বোলে অকণমান বোলে দিওঁ বোলে। নাই মানে একদম নদীখনৰ কিনাৰ পাই গ'লোহি। এইডোখৰ কয় দিহিং মুখ। আমাৰ আৰু এখন গাড়ী আহি পোৱাহি নাই, সেইটো কাৰণে ৰখিছোঁ অকণমান। সেইখন নদীখন আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু আমাৰ সেইয়া বাপেকে লৈ আছে জীয়েকক কিবা কিবি খেলাই আছে। আমাৰ একদম চব আহি পাই গ'লহি। মানুহ একদম এই কামত লাগি আছে, চব আপোনালোকক দেখাইছোঁ দেই। এই আমাৰ চেতিয়াদাই একদম বনাবলৈ পুৰা ঠিক ঠাক কৰি আছে। আৰু এইফালে শ্যামদা চিনি পাইছে আপোনালোকে, শিকিলে একদম পুৰা খেলিছে বালিত। জুই জ্বলিলে কিবা এটা কোৱাহে। নমস্কাৰ নমস্কাৰ। কোৱা কিবা এটা কোৱা। নাহাঁহিবা তোমালোকে, আমি এতিয়া একদম পুৰা এনজয় কৰি আছোঁ। পিকনিক খাম, পিকনিক একদম গাহৰি মাংস, ছাগলী মাংস চব খাম একদম। এয়া টিকলিয়ে খেলি আছে, বোলে শাক চাক কাটি আছে। কিবা এটা কোৱা, কিবা এটা কোৱা। এয়া আমাৰ বা কেনেকুৱা লাগিছে? এই আমাৰ নব আৰু এইজনী আমাৰ চেং দৈ খেলিছা নি? এনাৰ লগত খেলিছা নি? বেলেগ বটা মাৰিছে খালি। আৰু আপোনালোকক একদম শেষলৈকে দেখাই থাকিম কি কি কৰোঁ, কি কি খাওঁ নাখাওঁ আপোনালোকক দেখাই থাকিম। একদম শেষলৈকে চাই থাকিব দেই। আপোনালোকে একদম শেষলৈকে চাই থাকিব। আৰু চবফালে মানুহ দেখাই দিয়ে কিমান মানুহ হৈছে।
কেমেৰাটো ধৰি দিছোঁ অকণমান তাৰমানে আমাৰ একেলগ কেমেৰা একদম আপোনালোকে ধুনীয়াকৈ চাই আছে আৰু বুজিছে ন বাৰু একদম চাই থাকিব দেই ভিডিঅ'টো একদম ধুনীয়াকৈ ভিডিঅ'বিলাক চাই থাকিব আমাৰ মিছেছ ফুকননী হয় নাই ফুকননীৰ নাম নহয় অঁ মিছেছ ফুকননী আপোনালোকে ধুনীয়াকৈ চাই থাকিব একদম পূৰা চবেই কামত কাম লাগি আছে চবেই মাকে পূৰা খাই আছে একদম গোৱা গোৱা একদম খাই খাই থালি শেষ কৰি দিছে একদম হ'ব হ'ব লোৱা এতিয়া লোৱা আৰু বেলেগ বেলেগ খাবলৈ আছে এতিয়া আৰু একদম আমি ধুনীয়াকৈ এনজয় কৰি আছোঁ আছা নাই ভিডিঅ'টো এনেকৈ দৌল মোৰ হাতখন আকৌ ছুটি নহয় মোৰ হাতখন ছুটি মানে তোমাৰ নিচিনা দীঘল নহয় আমি ধুনীয়াকৈ একদম এনজয় কৰি আছোঁ আছোঁ আৰু পূৰা কি বনাইছা সেইটো বনাইছা দেই মই কৈ নিদিওঁ আপোনালোকে বুজি পাইছে নাপায় ক'ব কি বনাইছা আকৌ এবাৰ কৈ দে ভালকৈ অঁ ইডোখৰ নকওঁ মই এয়া একদম তেল মাৰিব লৈছে আৰু ইয়াত আছে ন বেটো অঁ ইয়াতে আছে দেই এইবোৰ তলত আছে আৰু ঢাকি মেলি থৈছে একদম পূৰা বনাই আছে আৰু চবেই একদম ফূৰ্তি ফাৰ্তা কৰি আছে আৰু গানটো অফ কৰি দিলা নি এইবিলাক কটা মানুহে কাটি আছে একদম ল'ৰা ছোৱালী খেলাই আছে আমাৰ মামায়েকে চবেই একদম চবেই লাগি আছে বিজি পূৰা এয়া একদম নাচি নাচি পূৰা বনাই আছে নাচি নাচি বনাই আছা ন তুমি আৰু এইফালে বনাই আছে তুমি কি বনাইছা এইটো আপোনাৰ মাছৰ জোল আমাৰ পিকনিক বনাই মেলি হৈ গ'ল এইফালে খাই আছে আপোনালোকক দেখাম দেই মই খাম পাছত খাম এই টিকলিক যে কোচত লৈ থাকিবলগীয়া হৈছে আৰু এতিয়া মানুহখিনিয়ে খাই আছে আপোনালোকক দেখাই আছে কেনেকুৱা এইয়া চবেই খাই আছে আপোনালোকক দেখুৱাই দিছোঁ বিলনীয়া এয়া সুনীতা আখল বিলনীয়া এগৰাকী বাইদেউ লৰালখীয়া চবেই খাই আছে দেই ভাইটি কেনেকুৱা তোৰ এক্টিংটো মজা লাগিছে কিন্তু মানুহে চবেই খাই আছে যে টিকলিক লৈ গাড়ীতে বহি আছে ইমান হাৱা মাৰিছে গাড়ীতে বহি আছে তাই খুব হাঁহিছে আমি যামগৈ এতিয়া ঘৰলৈ দেই মামাম খাম আৰু ঘৰলৈ যাম দেই আৰু চবেই খাই মেলি হৈ গ'ল এইবাৰ আমাৰ পাল মানে নিজক খুৱাই লোৱাৰ পিছত আমি এতিয়া মহিলাসকল বহিবলৈ লৈছোঁ আৰু মানে মোৰ অকণমানেজনী মমায়েকক দি লৈছোঁ আৰু মই ওচৰলৈ নাযাওঁ আকৌ দেখিলে আকৌ কাটিব আপোনালোকক নেদেখাওঁ আকৌ তাক যে মমায়েকক দি থৈছোঁ তাৰপিছত এতিয়া মই খাই লওঁ মাছ চালাড ছাগলী মাংস ব্ৰইলাৰ উলিয়াই আছে আৰু খাম আৰু এতিয়া মই বহিছোঁহে অকল আমাৰ একদম এয়া একদম এক নম্বৰ কাম কৰা বাইদেউ এক নম্বৰ এয়া এক নম্বৰত আছে এগৰাকী আমি খাই লওঁ এতিয়া তেনেহ'লে দেই খাই বৈ আজৰি হ'লো মই একো এয়া নাছিলোঁ কিন্তু এই দি দিলে দেই এই খাই মেলি আজৰি হ'লোঁ ল'ৰাজনীয়ে খুব কান্দিছে একদম আমনি কৰি আছে মামায়েকৰ ওচৰতো নাথাকে আৰু আজি মই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ দেখালোঁ আপোনালোকক দিহিংমুখত আহি পেলাই কি কি খালোঁ কি কি কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ আহোঁ তেনেহ'লে নমস্কাৰ